প্ৰিয় দৰ্শক, আজি এটি কবিতা পাঠ কৰি শুনোৱা আপোনালোকক। কবিতাটি মই নিজে লিখা কবিতা হয়। ক্লাছৰুমত বহি এদিন মই কবিতাটি লিখিছিলোঁ। কবিতাটিৰ শিৰোনাম নীলাঞ্জনা। আপোনালোকক জনাইছোঁ যে কবিতাটিত যদি ভুল ত্ৰুটি হয় আপোনালোকে ক্ষমা দৃষ্টিত চাব। নীলাঞ্জনা। কাইটীয়া ফুল হেনো তোমাৰ প্ৰিয়, তুমিচোন কৈছিলা সৌ সিদিনা। সেয়া প্ৰেমৰ ইংগিত আছিলে, মই বুজা নাছিলোঁ। চালা মহা বুৰ্বক আছিলোঁ। মিচিকিয়া হাঁহি, মনালিচা চুলি ঠাৰি, কজলা চকুৱে কৈ যোৱা কাহিনীবোৰ যেন আধৰুৱা হৈ থাকিল। তুমি কৈছিলা নীলাঞ্জনা, আকৌ লগ পাম। বহাগৰ দুপৰীয়াত সৰাপাতে ভৰা সেই হৰিণী বিলৰ পাৰত। তুমি নাহিলা, আজিও নাহিলা। সময় যেন থমকি ৰ'ল তোমাৰ অপেক্ষাত। কাইটীয়া ফুল এপাহ দিম ভাবিছিলোঁ এই বহাগত। নীলাঞ্জনা, তুমি কি কেৱল ছলনা আৰু মোৰ অস্ফুট কল্পনা? মই এতিয়া বুজি পাওঁ নীলাঞ্জনা, বিশ্বাস কৰা, প্ৰেমৰ আলিংগনত সাঁতুৰিব মোৰো মন যায়। উভতি অহা নীলাঞ্জনা, ৰাতিৰ কোলা ছায়া মুচি পুৱাৰ চৰাইৰ মাত হৈ উভতি অহা নীলাঞ্জনা। অপেক্ষা মোৰ এতিয়াও অন্ত হোৱা নাই। তুমি কি মোৰ কেৱল অস্ফুট কল্পনা নীলাঞ্জনা? ধন্যবাদ।